নমস্কাৰ। পুৱাৰ সম্ভাষণ জনালোঁ সকলোলৈকে। মই এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু এই ভিডিঅ'টো এটাই উদ্দেশ্য আছিলে, এইকেইদিন মই এটা তুলসী পুলি ৰুবলৈ এটি পাত্ৰ নিজে ঘৰতে তৈয়াৰ কৰি আছিলোঁ আৰু ফাইনেলি মোৰ পাত্ৰটো হৈ গ'ল। এনেদৰে মই ষ্টিকাৰসমূহ আনি লগাইছিলোঁ, বজাৰত পোৱা যায়। পাত্ৰটোত এইদৰে মই ষ্টিকাৰবোৰ লগাই লৈছিলোঁ আৰু ফাইনেলি মোৰ পাত্ৰটো হৈ গ'ল। এইদৰে মই তুলসী মাক প্ৰতিষ্ঠা কৰিলোঁ। আপোনালোকক দেখুৱাবৰ বাবে মই কেইখনমান এইদৰে ফটো তুলি ৰাখিলোঁ। চাওকচোন কেনেকুৱা লাগিছে জনাবচোন বাৰু। আপোনালোকেও ইচ্ছা কৰিলে ঘৰতে এনেকৈ তৈয়াৰ কৰি ল'ব পাৰিব। মই যেনেকৈ তৈয়াৰ কৰিলোঁ, মই বহুত সুখী। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ। অনলাইন অৱশ্যে পোৱা যায়, কিন্তু মই অনলাইনৰ পৰা অনা নাছিলোঁ। মই নিজেই বনাম বুলি ভাবিলোঁ। এইবাৰ গৰমৰ বন্ধত এইদৰে মই প্ৰস্তুত কৰি উলিয়ালোঁ। কেনে লাগিছে জনাবচোন বাৰু। এইদৰে মই কেইখনমান ফটো তুলিও ৰাখিলোঁ অৱশ্যে আপোনালোকক দেখুৱাবৰ বাবে। কেনে লাগিছে জনাব। ধন্যবাদ।